Hello there student, welcome to EB Chemistry. আহি গ'ল এইচএস ফাৰ্ষ্ট ইয়াৰৰ স্থগিত হোৱা পৰীক্ষাসমূহৰ নতুন তাৰিখ। কোন তাৰিখত কি পৰীক্ষা পৰিছে সবিশেষ চাওক আজিৰ এই ভিডিঅ'টোত। আজি 27 মে। আজিয়ে নতুনটো ৰুটিন অৰ্থাৎ ৰিভাইজ ৰুটিনটো প্ৰকাশ পালে। কোন তাৰিখত কি এক্সাম পৰিছে ইয়াতে চাব পাৰে আপোনালোকে। 6 জুন মানডে ইয়াতে পৰিছে মৰ্নিঙত এনভাইৰনমেণ্টেল এডুকেশ্যন, ইভিনিঙত MIL পৰিছে আৰু অল্টাৰনেটিভ ইংলিছ। 7 জুনত পৰিছে মৰ্নিঙত স্বদেশ অধ্যয়ন /সেলছমেনশ্বিপ এণ্ড এডভাৰটাইজিং এণ্ড ইভিনিঙত বায়'লজি এডুকেশ্যন এণ্ড বিজনেছ ষ্টাডিজ। 8 জুনত পৰিছে কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন মৰ্নিঙত, ইভিনিঙত পৰিছে ষ্টেটিষ্টিক্স এডভান্স সংস্কৃত। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। থ্যাংক ইউ ফৰ ৱাচিং।